हेलो फ्रेंड्स नमस्कार मैं पेहिया आपनालोक सकलोके आमार अসমীয়া ইউটিউব चैनल ज्ञानर नगरলৈ पुनरबार स्वागतम जनाइছো লগতে आशा কৰিছো फ्रेंड्स आपनालोक সকলোৱে ভালে আছে তো फ्रेंड्स আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো কেইটামান নতুন নতুন তথা মজা হাতৰ आशा কৰিছো আপোনালোকে আজিৰ হাতৰ গিটাই বহুত বেছি ভাল পাব তো ব্লগ বেছি বলম নকৰাকৈ আমি আমাৰ আজি হাতৰ গিটাৰ ফালে আগবাঢ়ি যাও আমাৰ আজি প্ৰথম হাতৰ গছ কাটিবলৈ গলো হাতত কুঠাৰ লৈ গছ আছে মৰি ফল আছে ধৰি কি হবনো উত্তৰটো কমেন্ট কৰি জনাব পালেনে বিচাৰি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কোমোৰা আপুনিনো কি ভাবিছিল কমেন্ট কৰি জনাবচোন আমাৰ আজি দ্বিতীয় হাতৰ এখিনিয়া পহু গায়ে মৰে খহু কি বাৰু উত্তৰটো কমেন্ট কৰি জনাব পালেনে বিচাৰি ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কঁঠাল আমাৰ আজি তৃতীয় হাতৰ নাম হেতা বৰপেটা কি হবনো উত্তৰটো কমেন্ট কৰি জনাব বাৰু পালেনে বিচাৰি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভঁৰাল আমাৰ আজি চতুৰ্থ হাতৰ পুঠি মাছৰ বুকুত ঘাঁ ক'ব নোৱাৰিলে বেংখা কি বাৰু উত্তৰটো কমেন্ট কৰি জনাব পালেনে বিচাৰি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কাৰ আমাৰ আজি পঞ্চম হাতৰ বিৰত উলমি থাকে বুঢ়ী বুঢ়ীৰ চকু 12 কুৰি উত্তৰটো কমেন্ট কৰি জনাব পালেনে বিচাৰি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চালনী আমাৰ আজি অন্তিম তথা শেষৰ হাতৰটো হ'ল অৰ্থাৎ আমাৰ আজি ষষ্ঠম হাতৰ কি বস্তু টানিলে চুটি হয় উত্তৰটো কমেন্ট কৰি জনাব পালেনে বিচাৰি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিৰি আপুনিনো কি ভাবিছিল কমেন্ট কৰি জনাবচোন তো फ्रेंड्स আপোনালোকে আজি হাতৰ গিটা চাই কেনেকুৱা পাইছে তলত কমেন্ট কৰি জনাব আৰু যদি ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ওচৰতে থকা নটিফিকেশনটো অন কৰি ৰাখিব যাতে আমি যেতিয়া ভিডিঅ'বোৰ দিও আপোনালোকে খবৰ প্ৰথমতে আমাৰ এই ভিডিঅ'বোৰ চাব পাৰে থ্যাংক ইউ সো মাচ फ्रेंड्स ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আমি লগ পাম বেলেগ এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে ভালে থাকিব সুস্থ থাকিব জয় আই অসম